নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি গৈ আছোঁ শিৱসাগৰলৈ আৰু শিৱসাগৰ গৈ থাকোঁতে আপোনালোকক দেখাবলৈ লৈছোঁ এয়া এখন জেৰেঙা পথাৰ। দুয়োফালে আছে জেৰেঙা পথাৰ আৰু মাজতে এইটো হৈছে মানকটা আলি। আৰু বহুতে ইয়াৰ বিষয়ে জানে আৰু বহুতে নাজানে। যেতিয়া মানুহসকল আহিছিল তেতিয়া আহোম ৰজাই এই আলিটোতে মানুহসকলক কাটি পানি ৰাখিছিল বুলি এনেই সাধাৰণতে ক'ব পাৰি। ইয়াৰতো ইতিহাসটো বহুত ডাঙৰ হয়, ক'বলৈ গ'লে বহুত দেৰি হ'ব, গতিকে ইমানখিনি কৈ নাথাকোঁ। জাষ্ট আপোনালোকক দেখুৱাইছোঁ এইটো। শিৱসাগৰলৈ গৈ আছোঁ, আপোনাৰ বাটত পোৱা বস্তুটো দেখুৱাই দিছোঁ আৰু দুয়োফালে জেৰেঙা পথাৰ আৰু মাজত এইটো মানকটা আলি। আৰু তাৰ মানকটা আলি কিনাৰতে আছে আপোনাৰ পহুগড় বুলি আপোনাৰ যিখন অসমৰ প্ৰথম চিৰিয়াখানা। এইখনৰ বিষয়ে আমাৰ বহুতে জানে, কিন্তু প্ৰায় বেছিভাগ লোকেই ইয়াৰ বিষয়ে হয়তো অৱগত নহয়। আমাৰ শিৱসাগৰ জিলাতে যে এখন আপোনাৰ চিৰিয়াখানা আছিল, অসমৰ ভিতৰত প্ৰথমখন চিৰিয়াখানা, এখন সোঁ চাইডে আপোনাৰ হয়তো এদিন ভালকৈ আহোঁতে আপোনালোকক দেখুৱাম। আজি আপোনালোকক এনেই দূৰৰ পৰাই দেখুৱাইছোঁ, কিয়নো মই এটা বিশেষ কামত শিৱসাগৰলৈ অহা যোৱা কৰি আছোঁ অলপ দিনৰ পৰা। গতিকে আজি ভাবিলোঁ আপোনালোকক ৰাস্তাটো দেখুৱাওঁ আৰু মইনো তাত গৈ কি কৰি আছোঁ তাকে দেখুৱাওঁ বুলি ভিডিঅ'টো কৰিলোঁ। বলকচোন চাই যাওঁ। হৈছে শিৱসাগৰ আহি পালোঁহি আৰু শিৱসাগৰত মই আপোনাৰ ইয়াত দেখিছে নহয় কি কামত ধৰিছোঁহি। এনেতে কাম অলপ কৰিবলৈ শিকি আছোঁ উপাৰ্জনৰ পথ হিচাপে। কাটি দিলোঁ অলপ, এনেকৈ নতুন শিকাৰো অলপ খেলি মেলি হ'বও পাৰে, কিন্তু পৰাপক্ষত যিমান পাৰোঁ চেষ্টা কৰিছোঁ ভালদৰে মিলাই মেলি কৰিবলৈ। আৰু অকল চুলি কটাই নহয়, আপোনাৰ এনেকৈ বডি মাছাজটো শিকি আছোঁ আৰু কৰি আছোঁ দুই একক। আচলতে আজিকালি উপাৰ্জনৰ পথ বিচাৰি পোৱাটো অতি জটিল হৈ গৈছে। গতিকে বাকী যিবোৰ কাম কৰি আছোঁ আগত দেখিছে আপোনালোকে ভিডিঅ'বোৰ, তাৰ উপৰিঞ্চি মই মানে কি হয় অকণমান টাইম মিলাই এই কামটোত অলপ গুৰুত্ব দিছোঁ, কিয়নো মানুহক হাতৰ বিদ্যা বুলি কোৱা কথা এটা আছে যে, সেই হাতৰ বিদ্যাটো লাগে মানুহক, আৰু হাতৰ বিদ্যাটো থাকিলে বোলে মানুহৰ মৰণ নাই। এইষাৰ মা দেউতাই কৈছে আৰু আপোনাৰ ওচৰৰ ককা এটাহঁতেও আগতে কোৱা শুনিছিলোঁ। তাকে সেই ভাবি বাকী কামখিনি আপোনাৰ কৰি আছোঁ, কৰি থকাৰ লগে লগে এই কামটো আপোনাৰ কৰি আছোঁ। আচলতে মাছাজটো মই প্ৰথমে আপোনাৰ যেতিয়া মই য়োগা শিকি আছিলোঁ, তেতিয়াই মই মাছাজটোৰ বিষয়ে অলপ শিকি লৈছিলোঁ তেতিয়াই, কিন্তু এতিয়া সম্পূৰ্ণ ভালকৈ ইয়াৰ বিষয়ে মানে বিতংভাৱে জানি ল'বলৈ চেষ্টা কৰিছোঁ আৰু লগতে এনেকৈ কৰিও আছোঁ। ওচৰে পাঁজৰে আগতেও মাছাজ দিওঁ আৰু বহুতে ল'বলৈও আহে এনেকৈ। আজি বোলো আগৰ কথাখিনিতো নেদেখুৱালে, আজি তাকে আপোনালোকক দেখুৱাই দিওঁ কি কি কৰিছোঁ কি কি নাই কৰা, আৰু তাকে চাই যাওঁচোন। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। আৰু আপোনালোক কাৰোবাক যদি মাছাজ বা থেৰাপি লাগে তেনেহ'লে মোৰ লগত যোগাযোগ কৰিব পাৰে, আৰু মোৰ নাম্বাৰটো ডেছক্ৰিপশ্যনত দি দিয়া হ'ব। আৰু এতিয়ালৈ বাই বাই।